নমস্কাৰ, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ভাপত দিয়া পিঠা বনাম আৰু মইনো কেনেকৈ ভাপত দিয়া পিঠা বনাম সেয়ে আপোনালোকৰ আগত দেখাওঁ বুলি ভাবিলোঁ। বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিনো মই কেনেকৈ ভাপত দিয়া পিঠাটো বনাম। এতিয়া ইয়াতে লৈছোঁ মই পিঠাগুড়ি 2 কাপ। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। আৰু লৈছোঁ অলপ ইয়াতে নিমখ লৈছোঁ আৰু চেনি দি দিম। পিঠাখিনি যিমান আছে চেনি সিমানখিনি দিম, মানে তাতকৈ কম দিম মিঠাটো। বেছি মিঠা হ'লেও ভাল নালাগে খাই। আৰু নিমখটো দিছোঁ দুইখিনি মিক্স কৰি, মানে কিবা এটা সোৱাদ আহে সেইকাৰণে দিছোঁ নিমখটো। আৰু ইয়াতে মই ৰিফাইন তেল যোগ কৰি দিম। ৰিফাইন তেল দি দিছোঁ অলপ। এইখিনি এতিয়া মই হাতেৰে ভালদৰে মানে মিক্স কৰি ল'ম। এইখিনি এতিয়া মিক্স কৰি লওঁ। ইয়াতে মই এতিয়া ৰিফাইন তেল লগাই দিছোঁ যাতে লাগি নধৰে পিঠাটো। পিঠাখিনি দি দিম। এইটো চব হৈ গৈছে, মই আধা দিছোঁ। আৰু মই এইটো চৌটো পাতি পিনে ইয়াতে মই প্লেট এখন দি দিছোঁ আৰু এইফালে চব পানীখিনি পূৰা উতলি আছে। আৰু মই ইয়াতে বাতিটো দি দিম আৰু ওপৰত ঢাকন দি দিম। কাঁহী এখনে ঢাকি দিম। চব পানীখিনি পূৰা উতলি আছে আৰু পানীখিনি শুকাই যাব পাৰে যিহেতু, সেইকাৰণে মই পানী আৰু অলপ দি দিম। আৰু এতিয়া মই কাঁহী এখনে ঢাকি দিম। এয়া পূৰা উতলিব ধৰিছে। ইফালে অলপ অলপ সিজিছেগৈ আৰু লাহেকৈ। এয়া চব পূৰা উতলি আছে আৰু অলপ সময় পিছত চাগে সিজি যাব। আৰু এইফালে চব পূৰা সিজি গ'ল। আমাৰ ভাপত দিয়া পিঠা পূৰা সিজি গ'ল। এইফালে এতিয়া নমাই দিম। আৰু এইটো আমাৰ ভাপত দিয়া পিঠা হৈ গ'ল। এনেকৈ আপোনালোকে খাব পাৰে। এনেকৈ খাই চাবচোন, বহুত ভাল লাগে খাই।